Hello guys, welcome back to my YouTube channel Simon Vlog. तो guys आज मैं लेपल ভিতৰৰ পৰা ব্লগিং ষ্টাৰ্ট কৰিছোঁ মানে কি হয় বহুত দিন ভিডিঅ' বনা নাই যিহেতু আজি ভিডিঅ' বনাম তো থাম্বনেল আৰু টাইটেল চাইটো গমে পাইছে কিহৰ ওপৰত ভিডিঅ' বনাব গৈছোঁ আৰু এইটো যোনসকলে আম খাই ভাল পায় তো সেইসকলৰ কাৰণে বেছিকৈ ভাল ভিডিঅ' আৰু তো এতিয়া বিছনাতে আছোঁ মানে মই শুই উঠি মুখ হাত ধুই পূৰা একদম চাহ তাহ খাই নাস্তা পাতি কৰি আকৌ ভিডিঅ'ত লাগিছোঁ মানে এনেই আপোনালোকক দেখাবৰ কাৰণে চিপ লেপৰ তলত সোমাই পেলাই মই ভিডিঅ'টো শ্বুট কৰিছোঁ তো এতিয়া ভণ্টি খাইনে তো ভণ্টি উঠিব ভণ্টি উঠাৰ পিছত আম চাম আনিব আম চাম অনাৰ পিছত খাম আৰু এইখিনি মানে ব্লগ দিনে কোনো এক-ডেৰ মাহ হৈ গ'ল চাগে ভিডিঅ' নিদিয়া তো বেয়া চেয়া নহ'ব আৰু এতিয়া ডেইলি ভিডিঅ' দিম বুলি ভাবিছোঁ ঘৰতে ভিডিঅ' বনাম কাৰণ আগতে লাজ লাগিছিল আৰু এতিয়া মই পূৰা মানে সিৰিয়াছ মাইণ্ডত লৈ আহিছোঁ একদম মানে লাজ কৰি লাভ নাই তো সেইটো কাৰণে এতিয়া ভিডিঅ' বনাইছোঁ ঘৰতে তো ঘৰতে ভিডিঅ' বনাম আৰু য'তে যাওঁ মানে ভিডিঅ' বনাই আপোনালোকক দেখাবৰ কাৰণে ট্ৰাই কৰিম তো আপোনালোকে চাই দিব মজা আছে ভিডিঅ'টো আৰু মোৰ চেনেলটো নতুনকৈ আছে তো ছাবস্ক্ৰাইব কৰিব তো এতিয়া ভণ্টি আম আনিব যাব আম আনি পেলাই ধুনীয়াকৈ আম চাম কাটি ধুনীয়াকৈ একদম চাটনি বনাই খাম পূৰা জিভা পানী ওলাই যায় একদম বাপৰে বাপ চাওক না কি গৰম পূৰা গৰমত আম খাব লাগিব আম চ' গাইছ এতিয়া মানে আমি মানুহ মৰা জ্বলাই পেলাই আহি গ'লোঁ শ্মশানৰ পৰা তো মানে 3 ঘণ্টামান লাগিব চাগে তো আমি দুজন আহি গ'লোঁ তো ইমান দেৰি থাকিব নোৱাৰি কাৰণ এবাৰ ফাৰ্ষ্ট টাইম মই শ্মশানত গৈছোঁ তো এনেকুৱা ওচৰৰ পৰা একদম মানুহ জ্বলা চাইছোঁ তো ভয় লাগি আছিলে তো এইটো কাৰণে গুচি আহিলোঁ সোনকালে তো এতিয়া যাওঁ গা চা ধুই ধুনীয়াকৈ আমৰ চাটনি খাম তো আপোনালোকে চাই দিব ভিডিঅ'টো মজা আছে স্কিপ নকৰাকৈ দেই এইটো আমাৰ ঘৰৰ পিছফালৰ আগফালৰ বাবাৰীজ তো এতিয়া আমি ইফালে দি গৈছোঁ তো মানে মই আৰু পুষ্কি আৰু মা মানে ভিডিঅ' বনোৱাৰ কথা আছিলে কিন্তু এতিয়া নিপুণ আহি গ'ল ইয়াৰ নামটো কি বোলে নৱজ্যোতি নৱজ্যোতি ন তাৰপিছত ইফালে পুপু ইফালে আমাৰ খেঙি বাইদেউ আৰু এইফালে আমাৰ খুমিতা এইফালে আমাৰ পিৰিকি বাইদেউ গাইছ 3জনৰ পৰা 1 2 3 4 5 6 মূলত 7জন হৈ গ'ল তো এতিয়া ধুনীয়াকৈ পানী চানী লৈ পেলাই নাই এইটো শুনা পোৱা নাই অলপ দূৰতো নুশুনে তো এতিয়া আৰামছে গৈছোঁ চাপৰিত তো সেইটোৱে চাপৰি হয় তো গাইছ এটা আহি পালো আমি এয়া চাপৰি চবে আহি আছে এয়া তো আমি এতিয়া চাপৰি কোৱা জেগাটোত আহি পালো এতিয়া যাওঁ আমি বাঁহৰ তলত হেৰি খাবলৈ আম খাবলৈ চ' গাইছ এতিয়া গৈ আছো চাই থাকিব ব্লগত থাকিব লাষ্টলৈকে থাকিব তো গাইছ আমাৰ ইয়াৰ ছেকেণ্ড ব্লগাৰ ইজ পুপু ব্লগছ এইটো আমাৰ পুষ্কিৰ ইয়াতে ভিডিঅ' বনাইছিল ইয়াত এতিয়া আমদুল্লা তো গাইছ ফাইনেলি আমি চাপৰি আহি গ'লোঁ তো আমাৰ পিৰিকি বাইদেউ তো এতিয়া কলপাত আনিমগৈ ধুনীয়াকৈ কলপাতত দি পেলাই কলপাতত দি পেলাই কলপাতত থৈ পেলাই খাম দেই মানে বহুত দিন ব্লগ বনোৱা নাই ন তো আজি ব্লগটো ইমান কি হয় কি নহয় নাজানো আৰু যেতিয়া এডিট কৰিম তাৰপিছত দেখা হ'ব ধুনীয়াকৈ তো এতিয়া কলপাত আনিলোঁ আনি পেলাই ধুনীয়াকৈ কাটি চাটি পূৰা মানে বহুত দিনৰ পৰা ভিডিঅ' বনামকৈ পৰা নাছিলোঁ তো বেছি নাই তো মানুহ একেটা আৰামছে হৈ যাব তো এতিয়া খাম পূৰা চাপৰিত ধুনীয়াকৈ বহি আছোঁ হাৱা চাৱা নাই ঐ হাৱা আহ অলপ মতি ফাইনেলি আমাৰ আম ঠেঙা কাটা হৈ গৈছে আমাৰ ফিৰিকি বাইদেউ কাটি দিছে তো এইটো খাই মই এইটো আমাৰ ঘৰৰ ওচৰৰ মানে মামীজনীৰ ঘৰৰ পূৰা আম পূৰা মিঠা কিন্তু এইটো পকিলে টেঙা হৈ যাবি এই পকিলে এইটো বহুত ঠেঙা হৈ যায় হয় না কোনে ভাল পায় কচোন তো গাইছ আধা টেঙা আধা মিঠা মানে খাই পেলাই ভালেই লাগিব বিৰাট টেষ্টি আৰু 1 মাহ মানৰ পিছত সেইটো জেগাত আমি পিকনিক খাব আহিম সিহঁতে এক্সাম দিছে যিহেতু ৰিজাল্ট দিব আৰু তো ৰিজাল্টৰ অপেক্ষা কৰি আছোঁ মিঠাই খাই পাম বুলি নিকুন ইয়াৰ পিৰিকি বনাই আমাৰ গাঁৱত আছে চাগে 5-6জন তো ধুনীয়াকৈ মিঠাই নিদিলেও হ'ব ন ইয়াত পিকনিক দিলে হ'ল ন
সবে পইচা মিলাই ইমান আম্বানি জিয়ক নহতৰ কথা একো নহয় সবে পইচা মিলাই দিবি নালাগে হ'ব দিছ তুমি সবে পইচা ঠেগৰি খাম মিলাই কিন্তু মিঠাইটো খাব যাবি ঘৰত কিন্তু ঘৰৰ পইচা দি দিব ন মই যাম যাবি যাব মিমি So guys, kita mau ধুনীয়াকৈ গছত বহিম এতিয়া পৰিলে জিভিয়াকে যাম বে লাহে লাহে নামি তো গাই চাওক ইমান ওপৰত উঠি আহিলো এতিয়া গৈছো তলত চুচুৰি বেয়াকে চুচুৰা খাইবে পাই গলো সো গাইস ফাইনালি আম চাটনি পুৰা কৰা হৈ গৈছে তো আমাক পিৰিকি বহুত কষ্ট কৰিছে অলপ খৰকে দিম চানা লুপ লাগিছে কাৰ লুপ লাগিছে কমেন্ট কৰা কমেন্ট বাক যা সবে দে তনে জুলকা খাবি ন ইমান নিদিবি তেনে পিৰিকি আৰু মই বেছিকে দি খাম ন মোৰতো জিভা পানী পৰি গৈছে আৰু এই কবিতা নাখাং কৈছে চাবি লাষ্টত কিন্তু খাই দিব এই ঠু গিলি লৈছে পথাৰৰ মাজত পুৰা আমৰ চাটনি কোনো লোভ নকৰিব দেই অলপ অলপ খাই লওক বেয়া জ্বলাবে কেনে লাগিছে খাই জ্বলাই নাই লাগা কি জ্বলা লাগা নাই তোক লাগা নাই জ্বলা লাগিছে কালকে ফাটি গৈছে সুমনে জ্বলা খাব নোৱাৰে তো এমনেহে জ্বলা খাম কই জ্বলা খাব নোৱাৰি আকৌ ভালি সব 20 টকা আছিল বে চকলেট লৈ হাতেনে ভাল কাৰো পুকৰ নাই সবেই এনেকে বহিছে বহা জাগাও নাই নহয় গাইছ মানে খাই পেলাই ভাল লাগিছে মানে এনেতো আমি ঘৰৰ মানুহকেইটা খালি এনেই ভিডিঅ' বনাবৰ কাৰণে আমৰ চাটনি খাম ভাবিছিলোঁ কিন্তু লাষ্টত গৈ পেলাই কি হ'ল ধামাকা চবেই আহি গ'ল তো ইফালে পিৰিকি আহি গ'ল ইফালে এতিয়া খাই লওঁ ধুনীয়াকৈ খাই লগ পাম দেই গাইছ মোৰ খতম লাষ্ট অলপমানে আছে পুৰা মজা তো মোৰ খতম হৈছে আকৌ পিৰিকিৰ পৰা খাবছো মজা আছে মিঠা আছে কিন্তু ন টেঙা মিঠা মিঠা খাই এই বেছি নাখাওঁগে বেয়া হ'ব পেট তো গাইছ খোৱা হৈ গ'ল সো গাইছ পুৰা আম চাম খাই চাটনি খাই পুৰা ইয়াতে বস্তুবিলাক পেলাই একচুৱেলি পেলাই দিব লাগিছিলে বে পাতে তো ছাগলীকেইটা খাই দিব তো এই ছাগলীকেইটা বগা তো গৰম ওলাইছে এতিয়া ঘৰ যাওঁ আৰু ভিডিঅ'টো বেছি দীঘল যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব তো কেনেকুৱা লাগিলে আজি খাই তো আৰু গাইছ মই এটা ষ্টৰি লগাইছিলোঁ তো এনে যদি ভিডিঅ' লাগে তো কমেণ্ট কৰিব এইটো ভিডিঅ'ত তো এইটো ভিডিঅ' লাগে যদি কমেণ্ট কৰিব তো মই এনচাৰ দিবৰ কাৰণে চেষ্টা কৰিম আৰু ভিডিঅ'টো নেক্সট ব্লগত লগ পাম টাটা বাই বাই